এইয়া চাওক আমাৰ ঘৰত খকুৱা মানুহ মই হ'লো এতিয়া ৰাতি বাজিছে 12টা এতিয়া মোৰ ভোজন হৈছে তামাম ভোক লাগিছে থাকিব পৰা নাই কথা ক'বলৈ মই Hey everyone, welcome back to my channel. মই একটা আপোনালোকৰ সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই বাৰান্দাতে ৰখি আছোঁ। মানে ৰ'দজাক দেখিয়ে ভাল লাগিছে। কিমান দিনৰ মূৰত যে অকমান ৰ'দৰ পোহৰটো দেখিছোঁ, নহ'লে এইকেইদিন অকল বৰষুণ ইমান বেয়া লাগে নহয় বৰষুণ দি থাকিলে, আৰু বৰষুণ দি পেলাই ৰ'দজাক দিলে যে খুব ভাল লাগে। সেইটো কাৰণে বাৰান্দাতে ৰখি আছোঁ। ৰ'ব আপোনালোকক দেখাইছোঁ আৰু লগতে মোৰ ফুলৰ বাগিচাখনো আপডেট দিওঁ। মানে এয়া আৰু ধুনীয়াকৈ ফুলি আছে। এফালে আহিলোঁ মই ইফতাৰ বনাবলৈ কিচেনলৈ, আৰু আজি ভাবিলোঁ এগ চপ বনাম। তাৰ কাৰণে মই আলু 4টা বইল কৰি এনেকৈ চামুচ পাতে সনা কৰি লৈছোঁ, আৰু এইফালে কণী মই 3টা এনেকৈ এফাল কৰি পেলাই কাটি লৈছোঁ, বইল কৰি ল'লোঁ। আৰু ইয়াতে মই নিমখ দি দিছোঁ, আৰু লগতে ইয়াতে মই অকণমান জলকীয়া গুড়ি দি দিম। ইয়াতে এতিয়া কেৰাহী এখন পাতি লৈছোঁ, আৰু ইয়াতে এতিয়া মই অকণমান মিঠাতেল দিছোঁ। লগতে মই পিঁয়াজ 2টা পেষ্ট কৰি লৈছিলোঁ মিক্সিত মাৰি, আৰু পিঁয়াজখিনি ঢালি পেলাই অকণমান ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই অকণমান নহৰু পেষ্ট দিছোঁ, আৰু লগতে আদা এচামুচ, নহৰু আৰু আদা এচামুচকৈ দি লৈছোঁ, আৰু এতিয়া ভালকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ। ইয়াতে এতিয়া মই মছলাখিনি দি যাম। নিমখ দিছোঁ, নিমখ আন্দাজমতে অকণমান দিছোঁ, কাৰণ মই আলুখিনিটো অকণমান বইল কৰোঁতে দিছিলোঁ। সেইটো কাৰণে নিমখটো অকণমান কমকৈ দিছোঁ, আন্দাজমতে দিব। লগতে মই হালধি দিছোঁ আধা চামুচ, ধনিয়া পাউডাৰ দিছোঁ আধা চামুচ, জিৰা পাউডাৰ দিছোঁ আধা চামুচ, জলকীয়া গুড়ি দিছোঁ আধা চামুচ। জলকীয়াটো আপোনালোকে নিজৰ অনুসৰি দিব পাৰে, জ্বলা যিমান খায়। আৰু এতিয়া ভালকৈ গোটেইখিনি ভাজি লৈছোঁ। আৰু মিক্সাৰ জাৰটোত যে অকণমান পানী দি পেলাই ধুই পেলাই অকণমান দিছোঁ, বেছি নহয় অকণমান দিছোঁ। আৰু এতিয়া ভালকৈ অকণমান পানীটো শুকুৱালৈকে তেলখিনি বিৰিঙা উঠালৈকে এনেকৈ অলপ ভাজি থাকিম। ভোক লাগিছে থাকিব পৰা নাই কথা ক'বলৈ মোৰ শক্তি নাই হেৰি আৰু কি দেখাই আকৌ কি আনিছে তুমি দেখুৱা হ'ব দেই দেখাইছোঁ। এইটো চব মোৰ ধৰিবলৈ দিগদাৰ হৈ গৈছে। কোনোবাই দেখিছেনে বাৰু ইমান ডাঙৰ মধুৰি, ইমান ডাঙৰ। আৰু কি আনিছে সেয়া ড্ৰেগন ফ্ৰুটছ। এইফালে মছলাখিনিতে মই বইল কৰা আলুখিনি দি দিলোঁ, আৰু এতিয়া ভালকৈ আলুখিনিৰ লগত মছলাখিনি মিক্স কৰি ল'ম। আৰু আলুখিনিৰ লগত মিক্স কৰা হৈ গ'লে, আৰু এতিয়া মই ঠাণ্ডা কৰি ল'লোঁ আলুখিনি, আৰু কণী এফাল এনেকৈ মাজত দি পেলাই এনেকৈ কৰি পেলাই চপ নিচিনাকৈ বনাই লৈছোঁ। আপোনালোকে যেনেকৈ বনাব পাৰে। আৰু লগতে মই এইফালে ছাইডত ব্ৰেড ক্ৰামো ল'ব পাৰে, কিন্তু মই কটা বিস্কুটৰ গুড়ি কৰি লৈছোঁ। আৰু এতিয়া মই এনেকৈ কৰি পেলাই এতিয়া আমাৰ বাইদেৱে কি কৰিছে চাওঁ আহক। এনেকৈ কৰি চপ নিচিনা কি কৰিছা তুমি? ভাল ছোৱালী দেই। মই নপঢ়োঁ, সদায় পঢ়োঁ। এইটো মই ঘৰৰ পৰা অনা হয়, কোৱাঞ্জিলৰ বক্স। এইটো এনেকৈ বক্স নিচিনা আছে এনেকৈ, এয়া। আৰু ইয়াতে এনেকৈ কোৱাঞ্জিল ভৰাই থৈ দিব পাৰি। এয়া ধুনীয়া লাগে তোমাৰ বক্সটো। চবেই কয় ভাল লাগে বুলি, মই সেইটো কাৰণে বোলো দেখাই দিওঁ। আৰু এইফালে এইখিনি কোৱাঞ্জিৰ ভিতৰত ভৰাই থৈ দিছোঁ। এইখিনি চিপিয়া কোৱাঞ্জিল হয়, এনেকৈ ভৰাই থৈ দিছোঁ। আৰু এইফালে এনেকৈ ভিতৰত এনেকৈ এয়া গ্লাছ আছে, এয়া এনেকৈ ভিতৰত গ্লাছ আছে ধুনীয়া। আৰু এইখিনিকে ভিতৰতে ভৰাই থৈ দিছোঁ। আৰু এনেকৈ গৈ পেলাই এখন এনেকৈ লগাই থৈ দিব পাৰি। আৰু যদি পঢ়া সময়ত এনেকৈ কৰি ল'লে, ইয়াতে এনেকৈ কোৱাঞ্জিলখন ইয়াতে থৈ পেলাই পঢ়িব পাৰি। আকৌ এনেকৈ কৰি থৈ দিব পাৰি।
এয়া আৰু ইয়াত এইবোৰ ধুনীয়াকৈ দুৱা লিখা আছে আৰু এনেকৈ কৰি পেলাই এনেকৈ থৈ দিব পাৰি এই দুটা লক কৰি বক্স এইটো কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই হেই গাইজ এই চোফাৰ এখন মুখত ভৰালোঁ এতিয়াহে ভাল লাগিছে কোৱাঞ্জিল পঢ়া হৈ গ'ল জাষ্ট উঠিছোঁ নামাজ পঢ়িলোঁ কোৱাঞ্জিল পঢ়িলোঁ তাৰপিছতে চোফাৰ এখন মুখত লৈছোঁ আৰু এতিয়া ফোনটো হাতত লৈছোঁ আজি একদম জমনি আপোনালোকক দেখাইছিলোঁ ন ৰেচিপিটো আলু চপৰ কি হ'ল জানেনে ইমানে খৰধৰ হ'ল আজান দি দিবলৈ হ'ল নহয় এনেকুৱা খৰধৰ কৰিছোঁ যেনে তেনে বনালোঁ আৰু ঘৰৰ কাৰণে 4টা অকল আৰু মছজিদৰ কাৰণে মছজিদত দিলোঁ এটা মানে মছজিদত সদায় এখন প্লেট দিয়া হয় আৰু তাৰপৰা আমাৰ ঘৰলৈও দিওঁ এখন প্লেট তালৈ এটা 5-6টা যেনে তেনে বনালোঁ আৰু বাকী 3টামান থৈ দিলোঁ আৰু তেনেকৈ আৰু দেখাবলৈ একদম ৰৈ গ'ল নহয় ফ্ৰাই কৰাটো একদমেই দেখাব নোৱাৰিলোঁ ইমানেই খৰধৰ হ'ল সেই 3টা থৈ দিছোঁ সেইটো কাৰণে মই বোলো পিছত আপোনালোকক ভালকৈ আকৌ দেখাম বাৰু সেই 3টাকে বাকীকেইটাতো বাৰু এতিয়া ইফতাৰতে গোটেইকেইটা খাই মেলি হজম হ'ল আৰু এতিয়া সেইটো কাৰণে নেদেখালোঁ আৰু পাছত এতিয়া 3টা যে ফ্ৰাই কৰিম সেইকেইটাকে 3টাকে দেখাম আৰু কুল কফি খাম বুলি ক'লে মিষ্টাৰে আকৌ চবৰ কাৰণে কুল কফি বনালোঁ অকণমান আজি ৰ'দ জাক ওলাইছে যে কুল কফি খাব মন গৈছে হেনো বোলে সেইটো কাৰণে আকৌ সিহঁতৰ কাৰণে কুল কফি বনালোঁ সেই তেনেকুৱা হ'ল যে খৰধৰ হ'ল সেয়া আৰু আমাৰ মানে কি হ'ল আজি অকণমান মোক মানে হেল্প কৰি নিদিলে আমাই আজি মানে কি হ'ল সৰু মাছ আনিছিলে চেহেৰিত খাবলৈ কাৰণে শিঙৰা সৰু মাছটো ভাল লাগিলে এদিন আনিলে খালোঁ ইমান ভাল লাগিলে খাই পেলাই তাৰপিছতে ভাল লাগিলে বুলি ক'লোঁ যে মিষ্টাৰ আকৌ আজি লৈ আহিলে তাৰপিছতে আমাই আকৌ সেই সৰু মাছখিনি কাটি আছিলে বোলে ইফতাৰ চিফতাৰ কৰি ভাগৰ লাগি আকৌ নামাজ পঢ়িব থাকে সেইটো কাৰণে বোলে এতিয়াই কাটি লওঁ বুলি কৈ পেলাই আমাই সেইখিনিত বহি দিলে মোক মানে সেইটো কাৰণে হেল্প কৰিবলৈ অকণমান হেল্প কৰিব নোৱাৰিলে যে সেইটো কাৰণে মানে কি হ'ল মোৰ দেৰি হৈ গ'ল খৰধৰ হ'ল বাকীখিনি বাৰু মোৰ মিষ্টাৰ আৰু ভাইটিয়ে কৰি দিয়ে বৰা মেলা চাৰ্ভ কৰা সেইখিনি গোটেইখিনি ভাইটি আৰু মিষ্টাৰে কৰি দিয়ে লাগি পেলাই দুটাই মোৰ অকল বনোৱাহে কাম আৰু মই মিলি লাগোঁ আমাই খালি আজি মাছত বহি দিলে কাৰণে মোৰ মানে অকণমান খৰধৰ হৈ গ'ল এতিয়া অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত মই 3টাকৈ বনামগৈ আলু চপ আৰু সেই 3টাকে আপোনালোকক দেখাম আৰু বনোৱাটো তো চাই থাকক মই অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছতে আকৌ লগ পাম অকণমান দেৰিকৈ চাই থাকক ভিডিঅ'টো শেষ কথা নেবা খেল চালা এনেই অকণমান আৰু অকণমান হয় IPL দি আছে নহয় মই তোমাৰ বিচাৰি ফুৰিছোঁ তুমি ক'ত আছিলা কিয় ক'ৰবাত যাবা নেকি এনেই আৰু অথনি চবকেইটা থাকি গ'ল নহয় দেখাবলৈ সেইকেইটা 2টামান আছে সেইকেইটা বনাই দেখাওঁ বাকীকেইটাতো হজম হ'ল আলু চপ নে এগ চপ ভাল লাগিলে খাই কেনেকুৱা লাগিলে টেষ্টি কিন্তু মই এতিয়া বহুত টোপনি ধৰিছোঁ অকণ শুই দিয়াগৈ যোৱা ভাগৰ লাগে নহয় আৰু জাত হৈ থাকিলে ইফতাৰ কৰি পেলাই যোৱা অকণ শুই দিয়াগৈ মই এই 2টা অকণ পটাপট বনাওঁ আৰু দেখাওঁ এইখিনি কটা বিস্কুট হয় এনেকৈ কৰি পেলাই গুড়ি কৰি লৈছিলোঁ কটা বিস্কুট নাথাকিলে এনেকুৱা বিস্কুটৰ গুড়ি হ'লেও হ'ব আৰু নহ'লে ব্ৰেড ক্ৰাম হ'লেও হ'ব যি লওক আৰু 2টাহে থাকিলে দেখিলে নহয় বাকীকেইটা শেষ আৰু ইয়াতে মই অকণমান ময়দা পানী দি পেলাই অকণমান গুলি লৈছিলোঁ এয়া এইটো থৈ দিলোঁ যে পানীখিনি ওপৰলৈ উঠি আহিলে মিক্স কৰি দিছোঁ এয়া এনেকুৱা হ'ব লাগে গোলটো বেছি ডাঠো নহয় পাতলো নহয় এনেকুৱা হ'ব লাগে তো এইখিনি হৈ গ'ল এতিয়া মই এয়া এনেকৈ আলু চপটো ল'ব ইয়াতে থৈ দিলোঁ যে লাগি গ'ল সেইটো কাৰণে আৰু এনেকৈ ইয়াতে এনেকৈ মিক্স কৰি ল'ব এয়া আৰু ইয়াত দি পেলাই এতিয়া এনেকৈ কটা বিস্কুটখিনি ইয়াত দি দিব লগাই দিব এয়া এনেকৈ এয়া এনেকৈ এবাৰ হেঁচি দিব নহ'লে আকৌ তেলত দিলে যে হেঁচি যদি নিদিয়ে নহয় আকৌ ওলাই যায় সেইটো কাৰণে এই ছাইডকেইটাতো এনেকৈ লগাই দিব নহ'লে আকৌ এইফালে ফাট মেলি যাব চব একদম ধুনীয়াকৈ লাগি গ'ল মানে একদম হেঁচি এনেকৈ লগাই দিব লাগে নহ'লে তেলত দিলে ওলাই যায় আৰু এইকেইটা একদম ধুনীয়াকৈ লাগি গ'ল আৰু এতিয়া মই এয়া তেলত দি দিছোঁ কেৰাহীখন একদম ইগনৰ কৰিব কাৰণ আমি তেলৰ ভজা চব এইখনতে কৰোঁ মানে বেলেগ কেৰাহী নলওঁ আৰু এইখনতে কৰোঁ সেইটো কাৰণে কেৰাহীখন একদম ভাল নহয় এইখনতে বনাওঁ আৰু এনেকৈ দি পেলাই যে লগালগ এনেকৈ ঘূৰাই থাকিব লাগে এনেকৈ কৰি দিব এনেকৈ ঘূৰি যাব আকৌ এনেকৈ কৰিব এনেকৈ ঘূৰি যাব
এটা চাইডে দি থৈ দিলে যে ফাটি যায় সেইটো কাৰণে এনেকৈ কৰি থাকোঁ মই আৰু এনেকৈ কৰোঁ কাৰণে মই সৰু চামুচ এখন লৈছোঁ দেখিছে ন অথনি এখন দি ভাজিছিলোঁ সৰু এখনকে লৈছোঁ মই ডাঙৰবোৰ ভাল নালাগে চামুচ সেইটো কাৰণে এইখন দি সুবিধা পাওঁ মানে সৰুখন দি সেইটো কাৰণে মই এনেকৈ ঘূৰাই থাকিবলৈ পাৰোঁ চ' ইমান ধুনীয়া কালাৰ এটা আহি গৈছে আৰু এনেকৈ হৈ যাব আৰু বেছি আৰু কোলা নকৰোঁ আৰু এয়া দুটা ৰেডি মই অকণমান ধনিয়া পাত এখিলা দি অকণমান ডেক'ৰেট কৰি দিছোঁ আৰু এয়া লাগিছেনে একদম কিনাৰ নিচিনা আৰু বিৰাট টেষ্টি হয় এবাৰ কিন্তু খাই চাব আলুখিনি ভাজি লোৱা হয় যে সেইটো কাৰণে বহুত বেছি টেষ্টি হয় এবাৰ খাই চাব এতিয়া ৰাতি বাজিছে 12টা আৰু এওঁ দৈ খোৱাত ব্যস্ত সেয়া ভালকৈ চাওক দৈ খাই কিমান ভাল পাওঁ তুমি কি জানা দেখিছে অকণমান আগত পোলাও খালোঁ কেইটা 10:30মান বজাত খালোঁ নেকি ন ময়ো খালোঁ তাৰমানে ইমানে পোলাওখিনি টেষ্টি পুৰা অভাৰ খাই দিলোঁ দৈখিনি খাবলৈ কাৰণে মানে নুজুৰিলে তাৰপিছতে সেইটো কাৰণে নেখালোঁ আৰু একদম ইমান অভাৰ আনি পেলাই ৰুমতে থৈ দিলোঁ এতিয়া অলপ দেৰি হ'লোঁ তাৰপিছতে এতিয়া উঠি পেলাই ভাবিছোঁ নহয় দৈখিনি খাই পেলাই আকৌ সেইটো কাৰণে খাই লৈছোঁ এৰো কেনেকৈ জানাই কিমান ভাল পাওঁ দৈ খাই কেনেকৈ এৰো মানে নোৱাৰাত থৈ দিছিলোঁ আৰু আজি চেহেৰিত তুমি দৈ খাই পেলাই ৰোজা ধৰিবা দেই সঁচা মই সঁচাকৈ খাই দিম মই দৈ খাই বৰ দৈ দিম ইমান ভাল পাওঁ মই দৈ খাই যিমান দি দিয়ে খাই থাকিম তুমি খাই থাকা মই হওঁ দেই গুড নাইট গুড নাইট